নমস্কাৰ মাইনাৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠিয়ে দেখা পালোঁ এয়া এক পাচি দেখোন লাই শাক। এয়া লাই শাকখিনি ইমান ধুনীয়া কোমল কোমল চাওকচোন। এইখিনি আমাৰ নিজৰ ঘৰৰ খেতিৰ হয়, খুৰীহঁতৰ, য'ত একো সাৰ ব্যৱহাৰ নকৰাকৈ কৰা খেতিৰ লাই শাক। ইমান ধুনীয়া কোমল কোমল। গতিকে লাই শাকখিনি দেখি ভাবিলোঁ যে আজি আপোনালোকৰ ওচৰলৈ লাই শাকৰে এটা ৰেচিপি লৈ আহোঁ, যিটো হ'ল আমাৰ একেবাৰে অসমীয়া থলুৱা ৰেচিপি। তেতিয়াহ'লে আহকচোন আমি ৰেচিপিটোলৈ আগবাঢ়োঁ, কি বস্তুৰেনো বনাম। এয়া লাই শাকখিনি মই বাছি পেলাই ধুই ল'লোঁ। পানীটো যাবলৈ মই এনেকৈ খৰাহিত থৈ দিছোঁ। আৰু এয়া দেখিছে এয়া কচু, ঘি কচু। এতিয়া এই কচুখিনিও মই গুচাই পেলাই সৰু সৰুকৈ টুকুৰা কৰি ল'ম। লাই শাকৰে যিটো মই আজি অসমীয়া থলুৱা ৰেচিপি বনাম, তাৰ বাবে মই আগতেই কৈছোঁ, কচু দেখাইছিলোঁ আপোনালোকক। মই চাওকচোন কচুখিনি এনেকৈ টুকুৰা টুকুৰি কৰি কাটি ল'লোঁ। লাই শাকখিনিও মই এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ। এয়া লৈছোঁ কেঁচা আৰু পকা জলকীয়া, সেয়াও মই এনেকৈ ফালি ল'লোঁ। আৰু আমাক লাগিব আদা এটুকুৰ মই এনেকৈ খুন্দি লৈছোঁ, একেবাৰে মিহি কৰা নাই, আধা থেতেলা কৰিছোঁ। গতিকে ধৰিব পাৰিছে চাগে মই কি বনাম। আৰু ৰেচিপিটোৰ বাবে আমাক লাগিব কলা খাৰ। মই আজি আপোনালোকক বনাই দেখাম কচু আৰু কোমলীয়া লাই শাকৰে খাৰৰ এখন আঞ্জা। তেনেহ'লে আহক আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এয়া আমি ৰেচিপিটো বনাবৰ বাবে কেৰাহী পাতি ল'লোঁ। কেৰাহী গৰম হোৱাত এয়া তেল দিলোঁ। খাৰ যিহেতু বেছি তেল ব্যৱহাৰ নকৰোঁ। তেল গৰম হোৱাত এয়া পাঁচফোৰণ দিলোঁ। এতিয়া এয়া কাটি লোৱা কচুখিনি দি দিম। কচুখিনি অলপ লৰাই দিছোঁ। এতিয়া এয়া লাই শাকখিনি দি দিলোঁ। একেবাৰে সাধাৰণ, একেবাৰে সহজ। আপোনালোকে হয়তো বহুতে বনাই খায়, আৰু যিসকলে আজিলৈকে এনেকৈ বনাই খাই পোৱা নাই তেওঁলোকে বনাই খাব। এতিয়া লাই শাকখিনি দিয়াৰ পিছত আকৌ অলপ লৰাই দিম। এতিয়া এয়া কাটি লোৱা জলকীয়াখিনি দি দিম। এই কচু আৰু কোমলীয়া লাই পাতৰ খাৰত সৰু সৰু মাছ দিলে খাবলৈ আৰু সোৱাদ হয়। মাছখিনি কিন্তু ভাজি ল'ব নালাগে। যেতিয়া এই তৰকাৰীখিনি উতলি থাকোঁতে সৰু সৰু মাছখিনিত অকণমান নিমখ, হালধি আৰু অকণমান কেঁচা মিঠাতেল সানি উতলি থাকোঁতে দি দিব লাগে। মই আজি তেনেকৈ বনাম বুলিয়ে ভাবিছিলোঁ, কিন্তু মানে যি ধৰণৰ মাছ বিচাৰিছিলোঁ সেইটো আজি নাপালোঁ। বেপাৰীকেইজন আহিছিল, কিন্তু সিহঁতে মানে ডাঙৰ ডাঙৰ মাছ আনিল, সৰু সৰু মাছ নানিল। সেইবাবে মোৰ তেনেকুৱা বনোৱা নহ'লে। আপোনালোকে কিন্তু এনেকৈ মানে মাছেৰে বনাই খাব দেই। এয়া হ'ল কলাখাৰ, যিটো আমাৰ ইয়াত লাগিব কলাখাৰ, কাৰণ খাৰে বনাম যিহেতু। এয়া চামুচখন দেখিছে, মই এনেকৈ চামুচত কলাখাৰ এয়া এচামুচ ল'লোঁ। এচামুচ এয়া দি দিলোঁ, আৰু এচামুচ দিম। এয়া মই দুচামুচ দিলোঁ কলাখাৰ। এতিয়া মই ইয়াতে নিমখ দিম আৰু এইখিনি ঢাকন লগাই ঢাকি থৈ দিম। এয়া নিমখ সোৱাদ অনুসৰি দিলোঁ। অলপ লৰাই দিওঁ। একেবাৰে সাধাৰণ আৰু
জানেই যিহেতু খাৰ বনালে আমি হালধি ব্যৱহাৰ নকৰোঁ, গতিকে এতিয়া মই এইখিনি ঢাকি পেলাই সিজিব দিম। ঢাকনখন লগাই দিওঁ। কেনেকুৱানো হৈছে আমি চাওঁ। এয়া চাওকচোন। আকৌ ঢাকি দিওঁ। এয়া মই ঢাকনখন এৰাই পেলাই চালোঁ, দেখিছে। গতিকে অকণমান এয়া শাক আৰু কচুখিনি লাগিছে। গতিকে মই এতিয়া ইয়াতে পানী দিম। পানী দিব পৰা হৈ গৈছে। এয়া মই এতিয়া ইয়াতে পানী দিলোঁ। খাৰ তৰকাৰী, গতিকে অলপ জোল টাইপৰে বনাম, গতিকে মই পানী অলপ বেছিকৈ দিলোঁ। এয়া দেখিছে। এতিয়া মই আকৌ এইখিনি ভালকৈ সিজিবলৈ ঢাকনখন লগাই দিম। আদাখিনি যে মই খুন্দি লৈছিলোঁ, এইখিনি কিন্তু মই এনেকৈয়ে থৈছোঁ। আদাখিনি মই এতিয়া নিদিওঁ। এইখিনি যেতিয়া ভালকৈ সিজিব, সিজাৰ আগে আগে মই আদাখিনি দিম। এতিয়া মই গেছটো চিমত আছিল, এতিয়া গেছটো অকণমান হাই কৰি ল'লোঁ আৰু মই এতিয়া ঢাকনখন আকৌ লগাই এইখিনি সিজিব দিম। পানী দিয়াৰ পিছত উতলি থকাৰ পিছত এয়া চাওঁ তৰকাৰীখন কেনেকুৱা হৈছে। লাই পাতৰ খাৰখন এয়া দেখিছে উতলিছে, ইমান ধুনীয়াকৈ উতলি আছে। হালধি দিয়া নাই যদিও খাৰৰে এটা ধুনীয়া ৰং উঠিছে। আৰু যিটো আমাৰ মানে ঘৰৰ লাই শাক, যিহেতু খাৰ নিদিয়াকৈ কৰা খেতিৰ, গতিকে ইমান ধুনীয়া লাই শাকৰ এটা গোন্ধ ওলাইছে। কচুখিনি সিজিছে। এতিয়া মই এয়া খুন্দি থোৱা আদাখিনি ইয়াতে দি দিওঁ। আদাখিনি দিলোঁ, দি পেলাই এতিয়া এনেকৈ লৰাই থাকিলোঁ। এয়া দেখিছে। আৰু অলপ ভালকৈ সিজিব দিম। সিজা হ'লে আমাৰ লাই পাতৰ খাৰ হৈ যাব ৰেডি। এয়া চাওক, মোৰ কচু আৰু কোমলীয়া লাই পাতৰ খাৰকণ হৈ গ'ল বনোৱা। কচু সিজিছে, গতিকে মই এতিয়া সেইটো অফ কৰি দিওঁ। অফ কৰি পেলাই উলিয়াই লওঁ। এয়া দেখিছেনে, মোৰ হৈ গ'ল বনোৱা কচু আৰু কোমলীয়া লাই পাতৰ খাৰ। আপোনালোকেও বনাব আৰু খাব আৰু জনাব কেনেকুৱা লাগিল। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।